আজি 193 জন আমাৰ আগৰ UPPL দলৰ যুৱ শাখাৰ সভাপতি আছিল নেকি ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া। পিছলৈ গৈ তেখেতে BTC নিৰ্বাচনত নিৰ্দলীয়ভাৱে খেলিছিল, কিন্তু তাৰপিছত আজিৰ দিনত তেখেতে 193 জন UPPLৰ সক্ৰিয় কৰ্মীক লৈ পেলাই আজি এই ৰুণিখাটা এই হায়াৰ ছেকেণ্ডাৰী অডিটৰিয়াম হলত ৰাজহুৱাভাৱে তেখেতসকলে জইনিং কৰিছে। আৰু ইতিমধ্যে এটা মেছেজ গৈছে যে ইয়াত আৰু অল্টাৰনেটিভ নাই। আমাৰ BTC অথবা বড়োলেণ্ড অঞ্চলত BPFৰ বাহিৰে বেলেগ ৰাজনৈতিক দলৰ ইয়াত আৰু ৰাইজক লৈ ৰাইজক সেৱা কৰাৰ কোনো আৰু ৰাজনৈতিক দল নাই বুলি আমি ভাবোঁ। আৰু এয়া কেৱল মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰৰ নেতৃত্বত হৈছে। আৰু ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱে যেনেকৈ BTCৰ ৰাইজক মৰম আৰু আপোনভাৱে যেনেকৈ অধিকাৰ দিছে, যাৰ বাবে আজি হিন্দুৱেই হওক, মুছলমানেই হওক, আমাৰ খ্ৰীষ্টানেই হওক, বৌদ্ধই হওক আৰু বিভিন্ন জাতি জনগোষ্ঠী, আজি আমাৰ মুছলমান মাইনৰিটি ভাইসকলেই হওক, আমাৰ বড়ো দাদা ভাইটো আছেই, আমাৰ গোৰ্খা, আদিবাসী, বেংগলী, হিন্দী ভাষী, সূত্ৰধৰ, নাথ যোগী, কোচ ৰাজবংশী, যিমান জাতি জনগোষ্ঠী আৰু আছে BTCৰ গোটেই জাতি জনগোষ্ঠী আজি মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰীৰ স্বাৰ্থত আছে। আৰু তেখেতে যিহেতু ৰাইজৰ স্বাৰ্থত কাম কৰিছে আৰু আশাবাদী 2000 আমাৰ এই 26ৰ যিটো নেকি বিধানসভা নিৰ্বাচনতো আমি BTCত আমাৰ যিটো হিচাপ 15টাতে আমি জিতি আছোঁ। এবিলিটি আৰু কেপাচিটি যদি কাৰোবাৰ আছে তাক আমি আঁকোৱালি ল'ব লাগিব। আৰু মই যিখিনি জানো মাননীয় আমাৰ BTCৰ চিফ হাগ্ৰাবা মহিলাৰী ছাৰৰ যে মিছেছ এইটোৱেই নহয়, তেখেতৰ নিজাববীয়াকৈ মেডাম আমাৰ চেউলী মহিলাৰী ডাঙৰীয়াৰ তেখেতৰ আজি ইমান বছৰ ধৰি ৰাইজক যেনেকৈ সেৱা কৰি গৈছে, সুখে দুখে তেখেতে ৰাইজৰ মাজত সোমাই পেলাই যেনেকৈ আপোনভাৱে তেখেতে সহযোগ আৰু সহায় কৰি গৈছে, মই ভাবোঁ তেনেকুৱা ধৰণৰ যদি নেতা কেৱল চেউলী মহিলাৰী যে হাগ্ৰাবা মহিলাৰী ছাৰৰ মিছেছ বুলি নহয়, তেনেকুৱা ধৰণৰ নেতাক যাৰ এবিলিটি আৰু কেপাচিটি আছে, আমি BPF দলে তেনেকুৱা ধৰণৰ নেতৃত্বক আঁকোৱালি ল'ব লাগে। আৰু মই ব্যক্তিগতভাৱে বাইদেউৰ খুব তেখেতক মই যিখিনি জানো তেখেতে সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি গৈছে। আৰু তেখেতে যে আজিলৈকে ৰাজনীতিক সদিচ্ছা যিখিনি দেখুওৱা নাই মই গম নাপাওঁ, কিন্তু তেখেতৰ যিখিনি কেপাচিটি আছে ৰাইজক সেৱা কৰাৰ যিখিনি তেখেতৰ মানে কেপাচিটি বা তেখেতে যিখিনি কৰিব পাৰে, মই ভাবোঁ নিশ্চিতভাৱে তেখেতে প্ৰাৰ্থী কিয় মন্ত্ৰী হোৱাৰ যোগ্য আছে, প্ৰাৰ্থী কিয় মন্ত্ৰী হোৱাৰ যোগ্য আছে, মই সেইটোহে ভাবোঁ। আৰু তাক আমি আৰু ফেমিলি কেন্দ্ৰিক বুলি তাক বিতৰ্ক কৰি লাভ নাই। কিয়নো আমি বিচাৰোঁ যে আজিৰ দিনত মহিলাসকলেও ৰাজনৈতিকভাৱে সক্ৰিয়ভাৱে ওলাই আহিব লাগে। তাৰ মাজত আমাৰ মেডাম চেউলী মহিলাৰী ডাঙৰীয়া এটা উদাহৰণস্বৰূপে তেখেতে যাতে আগন্তুক দিনত BTCবাসী আৰু বড়োলেণ্ড ৰাইজৰ কাৰণে কাম কৰি যায়, তেখেতক মই শুভকামনাহে দিব বিচাৰিছোঁ।